আজি আমি এটা তামাম মিছনত গৈছোঁ। মিছন মানে কি, এটা কন্দু বাঁহ আছে, কন্দু বাঁহটো আজি ভাঙিবলৈ যাম। কেনেকৈ ভাঙিম আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। আশা কৰিছোঁ যাতে ভালে ভালে কামটো হৈ যায়। চ' আপোনালোকে কষ্ট হ'ব ভিডিঅ'টো বনাওঁতে। চ' লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আহা, আমি এতিয়া গৈ আছোঁ। আগতে বাটটো চাই লোৱাটো বহুত জৰুৰী। এয়া আমাৰ লগত আছে মেইন ডিস্কভাৰী মেন হেল্পাৰ। প্ৰথমে যিটো তাতে এটা মুখ এখন আছে, মুখখন বন্ধ কৰিব লাগিব। মুখখন বন্ধ কৰাৰ আগতে আপুনি এনেদৰে বনাই ল'ব লাগিব। কিন্তু লগত এটা কথা কওঁ, যদি আপোনালোকৰ মানে আগতে এক্সপিৰিয়েঞ্চ নাই তেন্তে এনেকুৱা কাম কৰিবলৈ নাযাব। লগতে এক্সপিৰিয়েঞ্চ থকা এজন লগত লৈ যাব, তেতিয়া এনেকুৱা এটা কাম কৰিব। আৰু আজি আহিছোঁ আমাৰ এই বাইদেউ ঘৰত। হয়, আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আপুনি মতাৰ কাৰণে আহিলোঁ বাৰু সেইটো কৰিবলৈ, যাতে ভালে কুশলে হৈ যায়। ভালে হ'ব। সেইটোৱে আশা কৰিছোঁ। এয়া আমাৰ কেশৱ তাঁতী, তেওঁ বস্তু ৰেডি কৰিছে। লগত এটা বস্তা লাগিব আৰু অলপ কেৰাচিন তেল লাগিব। কেৰাচিন তেলটো এনেকৈ লগাই ল'ব লাগিব, যিটো আমি মুখখন বন্ধ কৰিম। এয়া আমাৰ লগতে আছে টেকনিকেল এছিষ্টেণ্টত বেদান্ত গগৈ মিষ্টাৰ। নমস্কাৰ দেই। ৱেলকাম। নিশ্চয়। বন্ধুসকল, যেতিয়া যেনেকুৱা আপোনাৰ তেল, যেনেকৈ আপুনি এতিয়া কেৰাচিন তেলটো দি দিয়াৰ পিছত চাউণ্ড এটা আহিব এনেকুৱা ধৰণৰ, আপোনালোকে শুনিব। এক্সপাৰ্ট আহিছে, এজন নেক্সট এক্সপাৰ্ট। এই বস্তাটো যে দেখিছে, এই বস্তাটোতে আপোনাৰ কন্দু বাঁহটো ইয়াত ভৰাই দিয়া হ'ব। এই চাউণ্ডটো আপোনালোকে যে শুনি আছে, হয়, এই চাউণ্ডটো আপোনাৰ নাইকিয়া হৈ যাব। নাইকিয়া হৈ যোৱাৰ পিছতে আমাৰ এখেতক দেখিছে এজন এক্সপাৰ্ট, আমাৰ এক্সপাৰ্টজনে এই বস্তা এটা লৈ আছে। এই বস্তাটোত তেওঁ কি কৰিব, এই বাঁহটো বহাই দিব। বহাই দিয়াৰ পিছত এইটো এই য'ত লাগি আছে যে এটা লাগি থকা দেখিছে, ইয়াৰ পৰা ছিঙি আনিব। কিন্তু এটা কথা মনত ৰাখিব, এই বস্তুটো আপোনাৰ বেহুচে হ'ব, কিন্তু 15-20 মিনিটৰ পিছত আকৌ জিন্দা হৈ যাব। তাৰ আগতে আপুনি এই কামখিনি সম্পূৰ্ণকৈ কৰি ল'ব লাগিব। আপোনালোকক বাৰু মই দেখাই আছোঁ, বাকী আপোনালোকে 15 মিনিট অপেক্ষা ৱেইট কৰক, আমি দেখাই আছোঁ। প্ৰথমতে আমি বস্তা এটা লৈ ল'ব লাগিব, এনেকৈ অকণমান ডাঙৰ মুখৰ। প্ৰথম অৱস্থাত বস্তাটো অলপ সৰু হ'ল, ওজন পৰিমাণে বস্তুটো আমি মানে বস্তুটো চাই আপোনাৰ কেপাচিটিটো চাই আপোনাৰ বস্তুটো ল'ব লাগিব। মই বিশেষকৈ আজি এইটো অনুপ্ৰাণিত হ'লোঁ, বিশেষকৈ মেন ভাৰ্চেছ ৱাইল্ড BA এইটো লৈ পানি আজি অকণমান সাহস যোগাইছোঁ। তাকে মোৰ লগত বিশেষকৈ মোৰ গুৰু হিচাপে লগত কেশৱ তাঁতী ডাঙৰীয়া মোৰ লগত উপস্থিত আছে, আৰু বিশেষখিনি গোটেইখিনি কাম কৰিব মোৰ গুৰু কেশৱ তাঁতী ডাঙৰীয়াই কৰিব, কিন্তু মই লগত সতীৰ্থ হিচাপে সহযোগ কৰিছোঁ। ডাঙৰীয়া আপুনি সহযোগ কৰক। বৰ্তমান কেশৱ ডাঙৰীয়াই পৰ্যবেক্ষণ কৰি আছে। মানে এটা চাউণ্ড আহি থাকে, চাউণ্ডটো আপোনাৰ যিখিনি বস্তুটো শুনাইছিলোঁ আপোনালোকক, সেই চাউণ্ডটো একচুৱেলি কমিব লাগে। মানে কমিব লাগে মানে কি, কমি হ'লে আপোনালোকে গম পাব যে
যিখিনি মৌ মাখিৰ ভিতৰত সোমাই আছে সেইখিনি বৰ্তমান চেঞ্চলেছ হৈ যাব। তেতিয়াহে আপুনি কামটো কৰিব মানে। যদি ভেন ভেনাই থাকে আপুনি কেতিয়াও নকৰিব মানে। এইটো স্বাস্থ্যৰ কাৰণেতো বহুতেই বেয়া। যিসকলে জানে জানেই, নজনাসকলকো জনাইছোঁ, এনেকুৱা কাম নাজানিলে কেতিয়াও নকৰিব। ঘৰটো কি কি বনায়? এটা গোবৰ, এটা ফুলৰ ৰস, এটা মাটি। নিশ্চয় আটক ধুনীয়াকৈ বনাইছে। আৰু আমাৰ এইটো একচুৱেলি ভঙাৰ কোনো চখ নাছিলে, যিটো ঘৰৰ ভিতৰতে আছে। কেতিয়াবা প্ৰব্লেম হ'ব বুলি আমি এইটো কৰিছোঁ। এই দুঃসাহসিক এটা অভিযান চলাইছোঁ। হয়, আৰু অভিযানৰ মূল সাক্ষী হৈ ৰ'ব আমাৰ কেশৱ তাঁতী ডাঙৰীয়া, হয়, লগতে আমাৰ বেদান্ত গগৈ। নিশ্চয়। এক্সপাৰ্ট বেদান্ত গগৈ, মিনি এক্সপাৰ্ট। এইফালে আমাৰ মেইন এক্সপাৰ্ট আৰু ঘৰৰ এয়া আমাৰ ঘৰৰ ভাইটি। নমস্কাৰ দিদি। অঁ নমস্কাৰ। এই কেঁচিখন কাচি চব চেঞ্চলেছ। এইখিনি খালি এটা কাম কৰিব নি বাইদেউ? আপুনি এক্সট্ৰাকৈ ক'ৰবাত ছাইডত মেলি দিব দেই, আমি বস্তাত থৈ দিম। মানে কি আৰু এঘণ্টাৰ পিছত এইখিনি ইয়ালৈ নাহে, বেলেগ জেগাত মেলি দিব। চব মানে ক্লিয়াৰ হৈ যাব। নহ'লে আমি লৈ যাওঁ, ক'ত মেলি দিম। ছাইডত মেলি দিব, চব বাচি যাব মানে। মাৰিবলৈ নিবিচাৰোঁ। আমি মাৰিব নিবিচাৰোঁ মানে, আমি মাৰিব নিবিচাৰোঁ। এইখিনি যিখিনি আপোনালোকে মৌ মাখি দেখিছে, এইখিনি কন্দো মানে আকৌ 1 ঘণ্টামানৰ পিছতে তেওঁলোকৰ চেঞ্জটো আহি যাব। চ' আমি এইখিনি নিবিচাৰোঁ যে ইহঁত একেবাৰে আমাৰ পৰা বিলুপ্ত হৈ যাওক। গতিকে এইখিনি আমি ভাবিছোঁ আকৌ এবাৰ মেলি দিব লাগিব এখন ঠাইত, বেলেগ এটুকুৰা ঠাইত, যাতে ঘৰৰ ওচৰত নহয়। মিনিটৰ কাৰণে জাষ্ট মাত্ৰ তেওঁলোক বস্তাটোতে লৈ যাম, বস্তাটোতে লৈ যাম। খাবাই তুমি এই বস্তাটোতে লৈ যাম, বস্তাটোতে লৈ এতিয়া মানে কি কৰিব লাগিব, এইবিলাক ভাঙিব লাগিব। টুকিলাক ইয়াতে আছে, উলিয়াব লাগিব। বহুতে খাই নাই পোৱা, খাই পাইছে চাগে। খাই পোৱা গ'লেতো জানেই কেনেকুৱা টেষ্ট ইয়াৰ। ইয়াত নেপেলাবি। অঁ হেৰিবোৰ নেপেলাবি আকৌ ইয়াত ওৱাই মানে কিছুমান মুখ থাকে, এই মুখবিলাক আঁতৰাই দিব।